আপুনি ছাগলী পালন কৰি থকা দেখিছো, এই ছাগলী পালনৰ বিষয়ে অলপ কওকচোন। হয়, মই প্ৰথমতে যে কৈছো ঋতুকালীন শস্যবিলাকৰ লগতে মই উদ্যান শস্যৰ কথা ভাবিলোঁ। উদ্যান শস্যৰ তলে তলে মই পশুপালনৰ কথা ভাবিলোঁ। সেই গতিকে এতিয়া মই প্ৰথমতে ছাগলী পালনৰ কথা চিন্তা চৰ্চা কৰিলোঁ। যিহেতু মই জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য কৰিছোঁ, আৰু এটা কথা মই আগতেও কৈছোঁ যে জৈৱিক কৃষি পদ্ধতিৰেহে মানে জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখিব পাৰে। যিহেতু আমাৰ কিছুমান ৰাসায়নিক পদ্ধতিৰে কৃষি কাৰ্য কৰাৰ ফলত কিছুমান কৃষি কাৰ্য আমি কৰিব নোৱাৰোঁ। এক্সাম্পল হিচাপে যেনেকৈ মৌ পালন কৰিবলৈ আমাৰ কাৰণে প্ৰত্যাহ্বান হৈছে, বা এৰী মুগা পলু এইবিলাক পুহিবৰ কাৰণে আমাৰ কাৰণে অসুবিধা হৈছে। গতিকে আমি যদি জৈৱিক পদ্ধতিৰে কৃষি কাৰ্য কৰিবলগীয়া হয়, তেন্তে বিশেষকৈ পশুপালন কৰিবই লাগিব। আৰু সেই গতিকে মই ছাগলী পালনটো কৰিছোঁ। আৰু কিন্তু এটা কথা এইখিনিতে যে ছাগলী পালন কৰিবলৈ হ'লে আমি 2-3 বছৰ আগতীয়াকৈ কিছুমান লক্ষ্য কৰিব লাগে। যিহেতু বাৰীখনৰ চাৰিওকাষে ছাগলীৰ দানা জাতীয় কিছুমান উদ্ভিদ ৰোপণ কৰি ল'ব লাগে। যিহেতু যেতিয়া সিহঁতক পালন কৰা হয়, তাত অন্য ধৰণৰ তেনেকৈ কোনো ধৰণৰ ইহঁতৰ দানা জাতীয় উদ্ভিদ লগাব পৰা নাযায়। গতিকে আগতীয়াকৈ সিহঁতে ঢুকি নোপোৱাকৈ ডাঙৰ দীঘল কৰি ল'ব লাগে। হয়তো 2-3 বছৰত সেইখিনি ডাঙৰ দীঘল হৈ যায় তেনেদৰে। আৰু ইহঁতক সদায় এক্সাৰচাইজ কৰি দানা দিব লাগে। যিহেতু মই মাজে সময়ে কিছুমান ভিডিঅ' আপডেট দি থাকোঁ, ইহঁতক কষ্ট কৰি তেনেকৈ ওপৰত দানা দিয়া হয়। আৰু তেনেদৰে এতিয়া কৰিছোঁ। আৰু কিছুমান বেমাৰ আজাৰ আছে, নথকা নহয়। সেইবিলাক মানে নিশ্চয় মই পৰৱৰ্তী সময়ত মই প্ৰকাশ কৰিম বাৰু। আৰু তেনেকৈ ক্ষুদ্ৰভাৱে এতিয়া মই আৰম্ভ কৰিছোঁ। প্ৰায় 6জনী ছাগলী যোৱা বছৰৰ পৰা আৰম্ভ কৰি, আৰু এতিয়া 2 বছৰ হৈছে মোৰ। প্ৰথমতে মই 6জনী ছাগলী দিয়া আৰম্ভ কৰিছিলোঁ, এতিয়া প্ৰায় 40টামান হৈছেগৈ। হয়, আপুনি আৰু কৃষি কৰ্মৰ জৰিয়তে কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। সেই পুৰস্কাৰসমূহৰ বিষয়ে কওকচোন আপুনি অকণমান। আৰু নৱপ্ৰজন্মক আপুনি কি আহ্বান জনাব? নিশ্চয়কৈ হয়, মই 2019 চনৰ বৰ ভালকৈ মোৰ কথাবোৰ মনত নাই বাৰু। মই আমাৰ মহকুমাৰ ভিত্তিত বেষ্ট কৃষক হিচাপে পাইছিলোঁ। তাৰপিছত এনেকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা তেনেকৈ সম্বৰ্ধনা পাইছোঁ। যেনেকৈ মাৰ্ঘেৰিটাৰ যিখন অধিৱেশন হৈছিলে, মাৰ্ঘেৰিটাৰ তিনিচুকীয়া জিলা সাংবাদিক সন্থা, তাৰ পৰা মই সম্বৰ্ধনা পাইছিলোঁ। তাৰপিছতে ইতিমধ্যে সুদূৰ শিৱসাগৰৰ পৰা প্ৰয়াস ৱেলফেয়াৰ ফাউণ্ডেশ্যন নামৰ এটা সামাজিক অনুষ্ঠানে আহি মোক সেউজ সাধক বঁটা প্ৰদান কৰি গৈছিলেহি। তাৰপিছতে আমাৰ আত্মপৰ্যায়ৰ পাটকাই গোষ্ঠীৰ পৰা এটা বঁটা মোক দিছিলেহি মোৰ ঘৰতে আহি তেনেকৈ। আৰু তদুপৰিও মই ইমান ভালদৰে মনত নাই বাৰু। বিভিন্ন তেনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা মই তেনেকৈ সংগঠিত হৈছোঁ। হয়, এতিয়া নৱপ্ৰজন্মক কি আহ্বান জনাব? নিশ্চয়কৈ মই এইটোৱে, মোৰ যি লক্ষ্য উদ্দেশ্য বা মোৰ যি কৰ্ম, মোৰ আচল নতুন প্ৰজন্মক বা নতুন নৱপ্ৰজন্মক লৈয়ে মই এইখিনি কৰিছোঁ, যিখিনি কৰিছোঁ। যিহেতু কৰ্ম সংস্কৃতিৰ অবিহনে কেতিয়াও আমি নিজৰ অস্তিত্ব ৰাখিব নোৱাৰোঁ। যে এটা জাতি কৰ্ম সংস্কৃতি হ'ল মেৰুদণ্ড স্বৰূপ। গতিকে মই নৱপ্ৰজন্মক তেনেকৈ আহ্বান জনাব বিচাৰোঁ যে আগতে কৈছিলে যে বাকৰি মাটিতে আজৰিলে বন, বাকৰি মাটিতে ধন। গতিকে বেলেগৰ ঠাইতো হয়তো আমি যাবও লাগিব, কিন্তু যিসকলৰ নেকি সুবিধা আছে, অকণমান মাটি আছে, তেনেকৈ কৃষিকাৰ্যৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিব পাৰোঁ নিশ্চয়কৈ। আৰু তেনেকৈ মই চেষ্টা কৰিছোঁ ক্ষুদ্ৰ প্ৰচেষ্টাৰে। আৰু এই ক্ষুদ্ৰ আৰ্হিবিলাক সেইবাবেই মই মোৰ ছ'চিয়েল মিডিয়াত বা তেনেকৈ ফেচবুক একাউণ্টৰ জৰিয়তে, পেজৰ জৰিয়তে মই বিভিন্ন সময়ত আহ্বান জনাইছোঁ। কিন্তু মই বাৰে বাৰে কওঁ যে মই অভিজ্ঞ বা প্ৰশিক্ষণপ্ৰাপ্ত খেতিয়ক নহয়। যিখিনি সীমিত অভিজ্ঞতাৰে মই বাৰে বাৰে আহ্বান জনাই আছোঁ। আৰু মই সেইটোৱে বিচাৰোঁ যাতে নিজেই যিখিনি ক্ষুদ্ৰ সীমিত অভিজ্ঞতা মই লাভ কৰিছোঁ, সেইখিনি মই তেনেকৈ ভাগ বতৰা কৰিম, যদিহে কোনোবাই তেনেকৈ আগবাঢ়ি আহে। আৰু আগবাঢ়ি অহাটোৱে কামনা কৰিছোঁ। কিয়নো মই ক'লোৱেই যে কৰ্ম সংস্কৃতি হ'ল এটা জাতিৰ মেৰুদণ্ড। গতিকে কৰ্ম সংস্কৃতিৰ অবিহনে এটা জাতিৰ অস্তিত্ব কেতিয়াও নাথাকে। গতিকেলৈ আৰু সৃষ্টি যেতিয়া বা কৃষি বা সৃষ্টি থাকিব, তেতিয়াহে আমাৰ কৃষ্টি সংস্কৃতিৰ অস্তিত্ব থাকিব। গতিকে মই পুনৰ আহ্বান জনাইছোঁ নতুন প্ৰজন্মক, নৱপ্ৰজন্মক এই ক্ষেত্ৰখনলৈ আহিবলৈ।